Hello guys, welcome back to my channel Pinku's Vlog. আজি আমি আহিছো মানে আমাৰ ককা আপোনালোকৰ সবে চিনাকি হ'ব বিখ্যাত ঢুলীয়া তুলসীউজা তেওঁ অসমৰ বিখ্যাত তাৰপৰি আমাৰ গাঁওখনৰ গৌৰৱ টিংখাং সমষ্টি ভালুঙৰ গাঁও তেখেত আমাক কয় কিয়নো আজি বহুত দিন হ'ল ভিডিঅ' এটা বনাম বুলি ভাবিছিলোঁ কিন্তু আজিলৈকে বনাব পৰা নাই সেইকাৰণে দুখী যাব পাৰোঁ কিন্তু আজি ককাৰ লগত অলপমান কথা পাতিম বুলি আহিছোঁ তাকে ককাৰ লগত অলপমান কথা পাতিছোঁ এয়া আমাৰ ওজাদেৱে দেখিছে ঢোল শিকাই আছে আপোনাৰ এয়া ককাই দেখিছেনে বুঢ়া হ'ল যদিও এতিয়ালৈকে আপোনাৰ লগত এনেকে এতিয়া চালো আপুনি বিহু শিকাই আছিলে ঢোল শিকাই আছিলে এতিয়া মনটো যায় মানে ঢোল শিকাবলৈ আগতে যেনেদৰে ঢোল বজাই আছিলে আপুনি এতিয়া মানে তেনেকুৱা মনটো যায় মানে এই আগৰ ঢোল বজোৱা শক্তি নাই নহয় এতিয়া হাত ভৰিবোৰ অকৰা হ'ল আৰু আঙুলি ৰগৰ নোহোৱা হ'ল এই হাত বাউসীত জোৰ নোহোৱা গতিকে কাণৰ ঢোলটোৰূপে বজাবলৈ বিচাৰোঁ আঙুলিয়ে কৰা নকৰে এই আঙুলিবোৰ জঠৰ হ'ল ৰগৰ নোহোৱা হ'ল এইটো কাৰণে মানে বজাবই নোৱাৰোঁ হাতৰ মুঠি ঢোলৰ মাৰিডাল ভালকৈ মুঠি মাৰি ল'ব নোৱাৰোঁ আগত নহ'লে মই এই ৰগৰ দি পেলাই ঢোল যেনেকৈ বজাইছিলোঁ আজি সেই দিন নাইকিয়া হ'ল আৰু দেহাৰ যেতিয়াই দমি গ'ল দেহা দমি যোৱাৰ লগে লগে মানে হতাশ হৈ গ'লোঁ আৰু হাত ভৰিবিলাক জঠৰ হোৱাগত হ'ল বিষালী হ'ল এতিয়া সেইটো ৰগৰ নাই আৰু গতিকে মনত আছে বহুত কথা আৰু পাহৰা নাই সেইবিলাক বজাবলৈ বৰ হেঁপাহ আছিল যদিও হাতে নকৰে কৰিম কি এইকাৰণে মই ঢোল কাণত নোলোৱা হ'ল নহ'লে এই চহৰা বাদ্য চৰণা হাত এই ২৪খন হাত বজাইছিলোঁ ডম্বৰু বজাইছিলোঁ তবলা বজাইছিলোঁ ঘিউটনা বজাইছিলোঁ ২৪খন হাতৰ ভিতৰত মেইন হাত বগৰা বজাইছিলোঁ ঘিউটনা বজাইছিলোঁ এটা ভৰিত ঢোল তুলিলৈ বজাইছিলোঁ মানুহ বিজি ককা ইমান দিন বুঢ়া হৈ আছে যদিও এতিয়া তেখেতৰ বয়স হৈ আছে আমাৰ টিংখাং সমষ্টিৰ ৰাজগড় অঞ্চলৰ ছাত্ৰ সন্থা এজন মোৰ দাদাই হ'ব বাৰু তেওঁ আহিছে আমাৰ মোৰ ককাই হ'ব তেওঁ ওচৰলৈ তেওঁ মানে এতিয়া বৰ্তমান আমাৰ ৰাজগড়ত মানে ঢোলৰ যিটো প্ৰশিক্ষক হৈছে তেওঁৰ কাৰণে আমাৰ ককাৰ নাম দিয়া হৈছে সেই গতিকে তেওঁ আহিছে এতিয়া ককাক নিমন্ত্ৰণ কৰিবলৈ য'ত প্ৰশিক্ষণ দিয়া হ'ব তালৈ মানে তেওঁক নিমন্ত্ৰণ কৰিবলৈ আহিছে তাৰ বাবে দাদাই দুআষাৰ কিবা ক'ব নেকি থাকে নাই তুলসীউজা অকল আমাৰ ৰাজগড় বুলি নহয় তেখেত অসমৰ এগৰাকী বিশিষ্ট ঢোলৰ ওজা আৰু বিশিষ্ট ঢুলীয়া আৰু তেখেতৰ যোগেদি বহুতো ঢুলীয়াই অসমৰ বুকুত ঢোলৰ মাতে ৰজন জনাই বিহু সংস্কৃতিক যি বিহুৰ সোণহেৰীয়া সংস্কৃতিক যি জীপাল কৰি ৰাখিছে তেখেতে এটা সময়ত তেখেতৰ যি ঢোলৰ যাদু এই ঢোলৰ যাদুকে অসমৰ সমূহ সাংস্কৃতিক প্ৰেমী ৰাইজ তথা বিহু প্ৰেমী ৰাইজক মোহাচ্ছন্ন কৰি ৰাখিছিল আমি তুলসীউজা ডাঙৰীয়া আমি স্বাস্থ্যৰ খবৰ ল'বলৈ আহিছোঁ আৰু তেখেতক নিমন্ত্ৰণ জনাবলৈ আহিছোঁ আৰু বহু দিনৰ মূৰত তেখেতক আমি অনবৰতে তেখেতৰ আমি সঘন যোগাযোগ চলি থাকে তেখেতৰ স্বাস্থ্যৰ অৱস্থা খুব কেতিয়াবা সময়ত জটিল হৈ পৰে আমি ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থা ১৭খন ছাত্ৰ সন্থা পৰিয়ালবৰ্গে তেখেতৰ লগত প্ৰতিটো সময়তে আমি নেৰানেপেৰা প্ৰচেষ্টা লাগি থাকোঁ আৰু তেখেতৰ স্বাস্থ্যৰ আমি সুস্বাস্থ্য কামনা কৰিছোঁ আৰু ভৱিষ্যত দিনত এনেগৰাকী শিল্পী তেখেতৰ হাতৰ যাদু যাতে উঠি অহা নৱপ্ৰজন্মক দি যাব পাৰে তাৰ বাবে যাতে যে সোণহেৰীয়া যি সংস্কৃতি জীপাল কৰি ৰাখিবৰ কাৰণে তুলসীউজাৰ যি মহান মানে ঢোলৰ যাদু এই যাদু যাতে আমি আমাৰ উঠি অহা প্ৰজন্মক গ্ৰহণ কৰে তাকে আমি আশা ৰাখিছোঁ আৰু অনাগত দিনত তুলসীউজাৰ যি স্বাস্থ্য যাতে ভগৱন্তই পৰম মংগল কৰে পৰম ঈশ্বৰে যাতে ভালে ৰাখে তাকে আমি কামনা কৰিছোঁ আৰু
আহি থাকিবলগীয়া উত্তৰ প্ৰজন্মৰ কাৰণে এইগৰাকী ব্যক্তি সদায় পাথেয় হৈ ৰ'ব। আমি ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাৰ পাথেয় হৈ ৰ'ব, সদৌ অসম ছাত্ৰ সন্থাৰ কাৰণে পাথেয় হ'ব। আৰু এইগৰাকী ব্যক্তি আমি সদৌ অসম ছাত্ৰ সন্থাই আমাৰ প্ৰতিভা পাণ্ডে বৰুৱা বঁটাপ্ৰাপক তেখেত এগৰাকী, আৰু অসমৰ এগৰাকী বৰেণ্য ব্যক্তি ঢোলৰ ওজা, আৰু তেখেতৰ আমি সদায় তেখেতৰ লগত আছোঁ ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থা পৰিয়ালবৰ্গ। আৰু আমি আশা ৰাখিম ভৱিষ্যত দিনত এগৰাকী ব্যক্তি সকলোৱে যাতে সহায় সহযোগিতা কৰি যায় তেখেতৰ যি স্বাস্থ্য, এই স্বাস্থ্য যাতে সদায় অৱনতি নঘটে, সদায় উন্নত অৱস্থাত থাকে, তাকে আমি কামনা কৰিছোঁ। ককাই বহুতো আপোনাৰ সম্বৰ্ধনা পত্ৰ, কৃতজ্ঞতা পত্ৰ পাইছে, তাকে মই দেখাবলৈ চেষ্টা কৰিম বাৰু। আপোনালোকে চাই থাকক ভিডিঅ'টো স্ক্ৰীন নকৰাকৈ, আৰু ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। শ্ৰীমতী প্ৰতিভা পাণ্ডে বৰুৱাৰ স্মাৰক বঁটা লাভ কৰিছে তেখেতে। এয়া ঢোলটো দুচাবমান পাই যদি এনে বজাই দেখুৱাওক। ঠিক 4 বছৰ বয়স হৈ দিছে, গতিকে এই 85 বছৰ বয়সতে এই গাঁৱলৈ আহি ঢোল হেঁচাবোৰ বজাই দেখুৱাবৰ কাৰণে, ভিডিঅ' তুলিবৰ কাৰণে হেঁপাহ কৰা বাধ্য হৈ বজাবলগীয়া হৈছিল। যদিও মই যেনেকৈ যে বজাব লাগে তেনেকৈ বজাবলৈ শক্তি নাই। হাতৰ অকৰা হ'ল, হাতৰ বিষ হ'ল, আৰু মুখৰ মাত নাইকিয়া হ'ল, গলা নাইকিয়া হ'ল, ঢোলৰ মাৰি চাপ নবহে। তদুপৰি এই নিয়ম প্ৰণালী স্বৰূপে এই নিয়ম এটা দেখুৱাইছোঁ, ঢোল কেনেকৈ পাতি কিনে গীত গায়। আৰু গুৰুজন হ'ল স্বৰ্গীয়, প্ৰথম আমাৰ নিজৰ ঘৰৰ কথা কৈছোঁ, নবীন গুৰুজ, এটা নাম ফাইটাৰ নবীন চুৰেণ এটা ঢুলীয়াই আছিল। তাৰপিছত তেওঁলোককো দেখি মই ঢোল শিকিবলৈ আৰম্ভ কৰিলোঁ। কলপুটত ঢোল বজাব লৈছিলোঁ। তাৰপিছত গৈ উপেন্দ্ৰ আছিল মোৰ পেহীদেউৰ পিতেক, তেওঁ স্বৰ্গীয় হ'ল। তেওঁ গুৰু মানুহ নিদি ঢোল বাইদেউ শিকিবৰ কাৰণে গ'লোঁ। তেতিয়াই উপেন্দ্ৰ দাই 24খন হাতৰ বৰচলনা শিকাইছিলে। সেই বৰচলনা বজাই আকৌ হাত শিকায়। এই তেনেকেই 24খন হাতৰ আলচপুৰ মই ল'লোঁ। লৈ যাই গাঁৱতে ঠিকনাবোৰ গাঁৱতে পূজা পদটো হৈ গ'ল। তেতিয়া ঠিকনা গাইছিলোঁ, মোৰ গানত ঢোলৰ পূজা, নামটো মোৰ tulokhiuja, কিন্তু সেই ওজা পদটো পোৱা নাছিলোঁ যেতিয়া মঘাই এটাই আহি এটা পৰীক্ষা লৈছিলে। পৰীক্ষাত পাছতে উত্তীৰ্ণ হ'ব নোৱাৰিলে। তেওঁ বজাবতো লোৱা দেখি মোক ক'লে বজা। মই তেওঁ এখন ঘাট ঘাটিলোঁ। এই ঘাট গোৱাৰ পিছত তেওঁৱে ক'লে বোলে ওজা পাতিছোঁ, গতিকে লগত কোনো খেল নকৰিবি, মই আৰু শিকাই দিম। এই তেতিয়া মঘাই যোৱা চিনাকি হৈ উপেন্দ্ৰ ওজাৰ পৰা আৰম্ভ কৰি চিনাকি হৈ গৰু বজালোঁ। আজি পৰ্যন্ত বজাই আছোঁ। এতিয়া বয়স অনুযায়ী চব গ'ল আৰু এই বয়স অনুযায়ী কৰিব পৰা নাই, বজাব পৰা নাই। গীত ৰাগ মান তাল সকলো নাই। এতিয়া এনেই বেমাৰী হাতত মই বোল এটা বজাইছোঁ। এই বোলটো মানে প্ৰথম আৰম্ভ কৰা এইটো।
ঘাট এই উপেন ওজা যেতিয়া এইবোৰ শিকাইছিলে তাৰপিছত মগাই যায় লগত শিকি অলপমান মগাই যায় শিকাইছিলে ঘাট এই ঘাটটো ঘাটিলোঁ তেতিয়া মগাই যায় মোক দুইটা শিকালে তেতিয়া মগাই নাম গাওঁ এতিয়া খৰচ শুনাক মগাই নাই আজি অসমতে মগাই নাই আজি অসমতে নতুনাই মেথুনাই সমাজ মাজতে মায়াবী নকৰোনা মায়াবী নকৰোনা মায়াবী নকৰোনা মায়াবী নকৰোনা মগাই নাই আজি অসমতে মগাই নাই আজি অসমতে মায়াবী নকৰোনা মায়াবী নকৰোনা Wow, wow. ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। Okay, bye bye.